হেল্ল' মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল কাৰী পট এণ্ড ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ তেল নিদিয়াকৈ কণী প'চ। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন পায় আৰু ভিডিঅ'বিলাক চাব পাৰে। ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কণীৰ প'চ বনাবলৈ 3টা কণী লৈ লৈছোঁ। মই 3জনৰ কাৰণে বনাইছোঁ বাবে 3টা কণী লৈ লৈছোঁ আৰু লৈ লৈছোঁ 3টা ষ্টীলৰ বাটি। এই বাটি 3টাত এতিয়া মই 2 চামুচ 3 চামুচ মানকৈ পানী দি দিম। পানী বহুত বেছিকৈ দি নিদিব, 2-3 চামুচ মান এনেকৈ দি দিব। মোৰ পানী দিয়া হৈ গ'ল। এতিয়া এটা কণী মই এটা বাটিত ফাটাই পেলাই দি দিম। এটা বস্তু চাব যাতে কুহুমটো ভাঙি নাযায়, অকণমান সাৱধানে কণীবিলাক দি দিব, কাৰণ কুহুমটো যেতিয়া ভাঙি যাব তেতিয়া প'চটো দেখিবলৈ ভাল নালাগিব। তো এনেকৈ মোৰ কণীবিলাক দিয়া হৈ গ'ল। মই এখন পেন লৈ লৈছোঁ, তাত পানী দি দিছোঁ, 1 গিলাচমান পানী দিছোঁ মই, আৰু এডাল ষ্টেণ্ড ওলোটাকৈ দি দিলোঁ। এতিয়া ষ্টেণ্ডৰ ওপৰত মই 3টা বাটিয়ে দি দিম। সেয়া দি দিলোঁ। এতিয়া মই 7 মিনিট 10 মিনিটমান এনেদৰে ঢাকি পেলাই উতলিব দিম। দেখিছেনে উতলি আছে, ওচৰৰ পৰা দেখাই দিছোঁ। এইখিনি হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰি পেলাই 10 মিনিটমান সময় ঠাণ্ডা হ'বলৈ দি দিম। ঠাণ্ডা হৈ গ'ল, এইখিনি মই নমাই ল'লোঁ। যিখিনি আমাৰ এক্সট্ৰা পানী দিছিলোঁ সেইখিনি এক্সট্ৰা হৈ গৈছে, সেইখিনি এতিয়া পেলাই ল'ম। গোটেইকেইটা বাতিৰে মই এনেকৈ পানীখিনি পেলাই দিম। এতিয়া এখন চুৰি বা চামুচ যিকোনো বস্তুৰে আপোনালোকে ছাইডটো অকণমান এৰাই ল'ম। দেখিছেনে, এনেকৈ এৰাই ল'ব। খুব ধুনীয়াকৈ এৰি গৈছে। গোটেইকেইটা বাতিৰে মই এনেকৈ কৰি ল'ম। ওলাই পেলাই মই প্লেটত লৈ লৈছোঁ। ইয়াত দি দিম এতিয়া মই অকণমান জালুকৰ গুড়ি আৰু অকণমান দি দিছোঁ নিমখ। এইখিনি হৈ গ'ল। এতিয়া এনেকৈ খাবলৈ বহুতেই বেছি ভাল লগা হয়। যদি আপোনালোকে কেতিয়াও খোৱা নাই, এদিন বনাই খাই চাব পাৰে আৰু কেনেকুৱা হয় জনাব। এটা মই কুহুম এতিয়া ভাঙি পেলাই দেখাওঁ আপোনালোকক। চাবচোন কি ধুনীয়াকৈ সিজি গৈছে আৰু খাবলৈ বহুতেই বেছি ছফ্ট হয় এইটো। এয়া হৈ গৈছে। ভিডিঅ'টো চাই যদি ভাল লাগিলে এটা লাইক কৰিব আৰু শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।